everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, সুৰক্ষিত আছে। এতিয়া মই হৈ গলো ৰেডি কিয়নো আজি হল 7 তাৰিখ আৰু মই আপোনালোকক জনাইছিলো যে বিহু কৰ্মশালা যেহেতু আমাৰ ইয়াতে চলি আছে আজি হল শেষৰটো দিন। তো মই এনেকৈ ভালদৰে ৰেডি হৈ গলো তাতে এতিয়া যাও খুব বেছি ভাল লাগিব কি হয় কি নহয় সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। So now let's get started with the video. বহু কষ্টৰে অন্তম শিল্পীসকলক বিহু নাচ শিকোৱা নমিতা দাসক সম্বৰ্ধনা জনাব দিয়া হৈছে। বহু দীঘলীয়া প্ৰচেষ্টা আছে কিন্তু এই 7 দিনতে 2 ঘণ্টা 3 ঘণ্টা গোটেইখিনি বস্তু শেষ কৰিব পাৰি। তথাপি এইটোবিলাকৰ প্ৰচেষ্টা কৰিছে আমি ডালতে পাতরে আদতে উলিয়ে বিলালে আমি পাতখলালে সামনে পাতখলালে উলিয়ে বিলালে এ আজি বিউতনি খুঁজে আহিব লাগে বিহু বুলি এপাক মাৰক অন্ততঃ গাটো ভাল লাগিব গধূলি ধুনীয়া টোপনি আহিব। এ খায়
উজনি নামনি ধুলাৰ গুমগুমনি ও তাৱৰে তৰি লেচানি আমাৰে নাচনি আজি কাছি আহিছে ঐ মুখত লৈ মিছি কি হাঁহি আৰু এতিয়া দি আছে চাৰ্টিফিকেটসমূহ আৰু এয়া এনেদৰে ধুনীয়াকৈ বিহু কৰ্মশালা আমাৰ আমিনগাঁৱত যিটো বিহু কৰ্মশালা হৈ আছিলে শেষ হ'ল শেষৰটো দিন খুব বেছি ভাল লাগিলে আৰু দেখিছে গামোচা পিন্ধি আছোঁ এওঁলোকে মোকো ধুনীয়াকৈ গামোচা এখন দি পিনে সন্মান জনালে খুব বেছি ভাল লাগিছে এনেদৰে আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু এয়া লাষ্টত একেবাৰে দেখাই দিছোঁ ববিতা বা আৰু যোন যোন ইয়াতে কৰ্মশালাটোত আছে যোগদান দিছে সিহঁত সকলোকে এবাৰ মই দেখাই দিম আৰু এয়া বিহু কৰ্মশালা আজি শেষৰটো দিন একদম ধুনীয়াকৈ সকলোখিনি কৰ্ম ভালদৰে পাৰ হ'ল চাৰ্টিফিকেটো দিয়া হ'ল এয়া কি ক'বা ভালেই লাগিল শেষৰ দিনটো আমাৰ বেছিয়ে ভাল লাগিছে চলেন ছাৰ আহিলে ছাৰ আহিছিলে 2 নম্বৰ দিনত আহিলে আৰু আজি সুধিলোঁ মানুহবিলাকক মানি চবেই ক'লে বহুত ভাল লাগিছে ভাল লাগিছে শিকিব পাৰিছে আৰু কিন্তু আমি এনেকুৱাকৈ আগবঢ়াই আৰু বেছি ভালকৈ মানে সিহঁতক প্ৰশিক্ষণ দিব পাৰোঁ তেনেকুৱা বছৰত কৰি ইয়াতকৈ বেছি ভালকৈ আৰু আমাৰ লগত আছে শ্ৰীমন্ত ভিন্দ বুলিয়ে কৈছোঁ ববিতাবাৰ হাজবেণ্ড তেওঁ একদম আৰম্ভণি প্ৰথমটো দিনাখনৰ পৰাই বহুত সহযোগ আৰু সহায় আগবঢ়াইছে তেওঁকো একদম শলাগৰ শৰাই দিব লাগিব আৰু এয়া নমিতা বা আৰু লগতে দুজনী বা তেওঁলোকে ধুনীয়াকৈ একেবাৰে সহায় কৰিছে নমিতা বাৰ লগত আমাৰ বিহু কৰ্মশালাত শিকোৱাত তো কি ক'বা নমিতা বা ইয়াৰ অভিজ্ঞতা কেনেকুৱা আমিনগাঁৱত খুব ভালে লাগিল ইয়াত আহি পেলাই কণ কণ শিশুবিলাকক শিকাবলৈ পায় মই জাষ্ট বেছিকখিনি শিকাইছোঁ যিখিনি মই গুৰুৰ পৰা লৈছোঁ সেইখিনি অভিজ্ঞতা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু কৰিব বিচাৰিছিলোঁ তো মই কিমানখিনি সফল হ'লোঁ সেইটো বিষয়ে নাজানো যেনিবা ৰাইজে ক'ব কিমানখিনি সফল হ'লোঁ কিমানখিনি বিফল হ'ব সেইখিনিও নাজানো হয়তো খুটি নাটি ওলাব পাৰে সেইটো মই নকওঁ মাছে হয় তো মই যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ এওঁলোকক খুব ভালকৈ আয়ত্ব কৰিছে শিশুবিলাকে তেওঁলোকৰ কেচিং কেপাচিটি বহুত সৰুবিলাকৰ আজিকালি সেইকাৰণে গতিকে এই মোবাইলৰ যুগত তেওঁ মোবাইল এৰি পেলাই এই 2 ঘণ্টা সময় মোৰ তাত শিকিছে বা ছাৰ আহিছে আমাৰ ছাৰৰ লগত শৈলেন গগৈ ছাৰ আহিছে যিখিনি শিকাব পাৰিছোঁ সেইখিনি দিছোঁ আৰু বাকী আৰু তোমালোকে ক'বা আৰু কেনে পালা খুব বেছি ভাল লাগিছে আমাৰো একেবাৰে বিহু বিহু লাগি গৈছে গাত খুব বেছিয়ে ভাল লাগিছে 7 দিনীয়া যিটো কৰ্মসূচী আছিলে বিহু কৰ্মশালা আমাৰো একদম মন বিৰাট ভাল লাগিছে আমিও লগতে শিকিব পাৰিছোঁ যদিও আমি বিহু ডেন্স কৰা নাই আমি শুনি পিনেও শিকিব পাৰিছোঁ কাৰণ নাচিলেই যে শিকা হয় নহয় শুনি পিনেও শিকিব পাৰি আৰু লগতে আপোনালোকে কি ক'ব বিচাৰিছে ভালে লাগিছে মানে বাচ্চাবিলাকৰ বেছি আগ্ৰহ মানে ডাঙৰ বাচ্চাবিলাকে বেছি ফূৰ্তি পাইছে এইবিলাক আৰু সিহঁতক এতিয়াৰ পৰা যদি শিকোৱা হয় ডাঙৰলৈকে সিহঁতৰ উন্নতি মানে বেছি হ'ব আৰু তাকে আশা কৰোঁ যাতে এইখিনি পাই পেলাই তেওঁলোকে যাতে আগবাঢ়ি যায় আমি যিখিনি শিকাব পাৰিছোঁ নাজানো তেওঁলোকে এইখিনি লৈয়ে যাতে আগবাঢ়ি